আমাৰ চুলিয়ে বাৰু কিমান weight সহ্য কৰিব পাৰে আপুনি বাৰু জানেনে এবিধ চৰাই যাৰ মেল আৰু ফিমেল প্ৰতিটোৰে কালাৰ বেলেগ বেলেগ হয় জুই বা ফায়াৰ আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ কিন্তু এবিধ আচৰিত ধৰণৰ জুই যাৰ নাম হ'ল মিথানল ফায়াৰ আপুনি বাৰু দেখিছেনে আপুনি যেতিয়া কাৰোবালৈ মেছেজ কৰে তেতিয়া আপুনি নিশ্চয় টাইপিং কৰে আৰু যেতিয়া টাইপিং কৰে তেতিয়া আপুনি বাৰু কিবোৰ্ডখন চাই টাইপিং কৰে নে নোচোৱাকৈ Well, এনেকুৱা কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট লৈ পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ মই আছো আপোনালোকৰ সৈতে ৰিডিক আৰু আপুনি চাই আছে লেটস নো ইন অসমীয়া গতিকে আহক আজি আমাৰ এই ভিডিঅটো আৰম্ভ কৰো ফ্যাক্ট নম্বৰ 1 আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈছে জুই বা ফায়াৰ আমি বিভিন্ন কামত জুই বা ফায়াৰ ইউজ কৰো কিন্তু মিথানল ফায়াৰৰ নাম আপুনি বাৰু শুনিছেনে হয় আপুনি ঠিকই শুনিছে মিথানল ফায়াৰ এবিধ আচৰিত ধৰণৰ ফায়াৰ বা জুই যাক আপুনি চকুৰে নেদেখে অৰ্থাৎ আপুনি ইনভিজিবল ফায়াৰ বুলি ক'ব পাৰে আপুনি যদি গুগল কৰে তেনেহলে আপুনি এই ফায়াৰ বিধৰ বিষয়ে সবিশেষ জানিব পাৰিব That's really awesome, right? Fact number 2 এই ফ্যাক্টটো শুনিলে আপুনি নিশ্চয় আচৰিত হ'ব 2007 চনত এজন লোকে আৰু তেওঁৰ নাম আছিল জেৰেমি হাৰ্বছ আৰু তেওঁ এটা আচৰিত ধৰণৰ কাম কৰিছিল আৰু সেই কামটো আছিল তেওঁ 1 ৰ পৰা 1 মিলিয়ন অৰ্থাৎ 1 ৰ পৰা 10 লাখলৈ তেওঁ কাউন্টিং কৰিছিল আৰু সেই কাউন্টিং কৰা গোটেই ভিডিঅ'টো তেওঁ এটা লাইভ ৱেবকেমত ব্ৰডকাষ্ট কৰিছিল আৰু তাৰ বাবে তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডতো তেওঁৰ নাম সন্নিৱিষ্ট কৰিছিল That's really amazing, right? Fact number 3 বৰ্তমান যুগত আমি প্ৰায় ৱেবসাইট বা নানা ধৰণৰ বস্তু সাৰ্চ কৰিবৰ বাবে বিভিন্ন ধৰণৰ ৱেবসাইট আমি ভিজিট কৰো কিন্তু আপুনি জানেনে যে 1 সেকেন্ডত 7টা ৱেবসাইট ক্ৰিয়েট হৈ আছে দ্যাট মিন্স আমাৰ বৰ্তমান সময়ত প্ৰতিটো সেকেন্ডত 7টাকৈ নতুন ৱেবসাইট মানুহে ক্ৰিয়েট কৰি আছে দ্যাটস অ্যামেজিং ৰাইট ফ্যাক্ট নম্বৰ 4 এবিধ আচৰিত ধৰণৰ চৰাই আৰু সেই চৰাইবিধৰ নাম হৈছে গ্ৰাণ্ডালা আৰু আচৰিত কথাটো এইটোৱেই যে সেই চৰাইবিধৰ মেল আৰু ফিমেল প্ৰতিটো চৰাইৰে কালাৰ ডিফাৰেণ্ট হয় আপুনি ঠিকই শুনিছে মেল চৰাইটোৰ কালাৰ হয় ব্লু আনহাতে ফিমেল চৰাইটোৰ কালাৰ হয় ব্ৰাউন That's really amazing, right? Fact number 5 যেতিয়া আপুনি কাৰোবালৈ মেছেজ কৰে তেতিয়া নিশ্চয় আপুনি টাইপিং কৰে নহয় জানো কিন্তু যেতিয়া আপুনি টাইপিং কৰে তেতিয়া আপুনি কিবোৰ্ডখনলৈ চাই টাইপিং কৰে নে নোচোৱাকৈ Well, C8 নামৰ এটা ফেমাস ৱেবসাইটৰ পৰা জানিব পৰা গৈছে যে 25% মানুহেহে অকল কিবোৰ্ডখন নোচোৱাকৈ টাইপিং কৰিব পাৰে গতিকে আপুনি তাৰে কোনটো ভাগত পৰে নিশ্চয় জনাৰ তলৰ কমেন্ট বক্সত ফ্যাক্ট নম্বৰ 6 প্ৰটন নিউট্ৰন আৰু ইলেক্ট্ৰনৰ নাম হয়তো আমি সকলোৱে শুনিছো আৰু নিউট্ৰনৰ আৱিষ্কাৰক হৈছে চেডউইক প্ৰটনৰ আৱিষ্কাৰক হৈছে ৰাদাৰফোৰ্ড আৰু ইলেক্ট্ৰনৰ আৱিষ্কাৰক হৈছে জে থমসন কিন্তু আচৰিত কথাটো এইটোৱে যে ইলেক্ট্ৰনৰ আৱিষ্কাৰক অৰ্থাৎ জে থমসনৰ ষ্টুডেণ্ট অৰ্থাৎ শিষ্য হৈছে ৰাদাৰফোৰ্ড যিগৰাকীয়ে প্ৰটন আৱিষ্কাৰ কৰিছিল আৰু ৰাদাৰফোৰ্ডৰ শিষ্য হৈছে চেডউইক যিগৰাকীয়ে নিউট্ৰন আৱিষ্কাৰ কৰিছিল That's really amazing, right? Fact number 7 এডাল হেয়াৰ ষ্ট্ৰেণ্ড অৰ্থাৎ এডাল চুলিয়ে কিমান ওজন সহ্য কৰিব পাৰে আপুনি বাৰু জানেনে প্ৰায় 100 গ্ৰাম গতিকে আমি যদি এভাৰেজ লওঁ তেনেহলে আমাৰ গোটেই চুলিয়ে প্ৰায় 8400 কেজি ওজন সহ্য কৰিব পাৰে আৰু আপুনি ইয়াক উইকিপিডিয়াত গৈ সাৰ্চ কৰিব পাৰে হেয়াৰ হ্যাং বুলি যদি আপুনি উইকিপিডিয়াত গৈ সাৰ্চ কৰে তেনেহলে আপুনি সবিশেষ এই ফ্যাক্টৰ বিষয়ে জানিব পাৰিব ওয়েল আজিৰ ভিডিঅটো মই ইমানতে সামৰণি মাৰিছো যদি আপুনি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি এতিয়ালৈকে লাইক কৰা নাই তেনেহলে ভিডিঅটো নিশ্চয় এটা লাইক কৰিব আৰু যদি আপুনি এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ফ্যাক্ট শেয়াৰ কৰিব বিচাৰে তেনেহলে আপুনি মোক মেইল কৰিব পাৰে letsknowinassamese@gmail.com আপুনি মোক মেইল কৰিব পাৰে অথবা আপুনি তলৰ কমেন্ট বক্সত গৈ মোক কমেন্ট কৰিব পাৰে মই আপোনাৰ কমেন্টটো পিক কৰিম আৰু ৰেন্ডম ফ্যাক্ট সিৰিজৰ এপিসোডত নিশ্চয় আপোনাৰ মই কমেন্ট শেয়াৰ কৰিম গতিকে আজিৰ ভিডিঅটো মই ইমানতে সামৰণি মাৰিছো নমস্কাৰ